ইমান দেৰি অহাই নাই যে তোৰ মানে চাওঁ লাগি আছে ন নাটক আৰম্ভ হ'লে আৰু বুজিছ তোৰ হবলা চাওঁ লগা নাই ইছ মই আকৌ তোৰ নিচিনাকে ইচাত বিচাত কৰি থকা নাই নহয় হ'ব নেকি তহঁতৰ নাটক কেইখন বৰ্ণালী তই ঠিকেই কৈছ হ'ব তই ননদৰ হৈ কালুতি নকৰিলেও হ'ব যা এইজনী अखंड मंडलाकारं व्यक्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरुवे नमः गुरु ब्रह्मा गुरु विष्णु गुरुर्देव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री ৰবা অসমীয়াত তোমালোককো কেনি যোৱা আমি মানে অকমান অখৰা চাই আহোঁগে নালাগে যাব অসমীয়াত কোনো দৰকাৰ নাই ঘৰতে সোমাই কিডাল কৰিব মই ওলাবলৈ ক'লো অসমীয়াত তই কেনি যা গৈ থাক এওঁক আকৌ কিয় নিব লাগে তাই কি জেলত থকাৰ দৰে ভিতৰতে সোমাই থাকিব নেকি পাবি মজা অনাৰ দিন ধৰি তাই গাঁৱৰ চাৰি চুকটোকে দেখা না গাঁওখনত বিয়া অকল তহে পাতিছ ন বোৱাৰী ব'লা আমি যাওঁ আমি আহোঁ দেই সোনকালে আহিম দিয়ক অসমীয়াত মাজনীয়ে যে কিখন কৰে দাদা বাইদেউ যদি নায়িকা হয় নায়ক বাৰু কোন হ'ব তোৰ বাপেৰ হ'ব কথা ক'বলৈ আহিছে হেই দোকান চাবি দা ক'ত যায় যুৱ সংঘ বা আহোঁগৈ মই এবাৰ তামিলত কৈছো এই চান্সতে চিপছ এটা খায়ে লওঁ কি হ'ল কথাটো একো নকলা যে একেটা কথাকে নোৱাৰো তুমি কিমান সুধি থাকা বাৰু তুমি কোৱাচোন ৰাজদাৰ বাৰু বৰ্ণালীলে মন আছেনে নাই মই আনৰ কথা কেনেকৈ গম পাম কিন্তু বৰ্ণালী মন আছে যেন পাওঁ তাকেইতো তাই মোক সদায় কৈ জানানে ৰাজদাক কথাটো ক'ব লাগে মই বাৰু তাইৰ কথাটো কেনেকৈ কওঁ কোৱাচোন
ভীম ভীম নকৰিবি ভীমৰ আগত হাড় মুড়া ভাঙি দিম কথা মই নাচি লৈ লৈ হালিলে নদালি ভলকা ঐ পথাৰলৈ হালি ঐ কাক ধিনিকি 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 ধিন্দাও বাজিছে ঢোলৰ মাত টিহিটি 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 কৰি শুনিছো পেপাৰ মাত ধিনিকি 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 ধিন্দাও বাজিছে ঢোলৰ মাত টিহিটি 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 কৰি শুনিছো পেপাৰ মাত বাজিছে মোহৰ শিঙা মন ৰিঙা ৰিঙা চেনেহিক নেপালে বাজিব ৰণৰ শিঙা পিৰিতিৰ চেঙেলীয়া কথাবোৰ নেচেলাবি কিছু পল কিছু মৰম আমালেও ৰাখিবি এই নিশা লগ হলো আমি শৈশৱৰে বন্ধু বুকুতে আছে আমাৰ সীমাহীন আশা বহু বাজিছে মোহৰ শিঙা মন ৰিঙা ৰিঙা চেনেহিক নেপালে বাজিব ৰণৰ শিঙা পথাৰৰ বোকা মাটিৰ সুবাস প্ৰাণত লোৱা গাঁৱৰে ধূলি বতাহ খাই ডাঙৰ হোৱা পথাৰৰ বোকা মাটিৰ সুবাস প্ৰাণত লোৱা দুবাহুতে বান্ধি আমাৰ এই শকতি সকলোৱে মিলি কৰো ৰং ধেমালি ধিনিকি 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 ধিন্দাও বাজিছে ঢোলৰ মাত টিহিটি 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 কৰি শুনিছো পেপাৰ মাত ধিনিকি 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 ধিন্দাও বাজিছে ঢোলৰ মাত টিহিটি 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 কৰি শুনিছো পেপাৰ মাত বাজিছে মোহৰ শিঙা মন ৰিঙা ৰিঙা চেনেহিক নেপালে বাজিব ৰণৰ শিঙা পিৰিতিৰ চেঙেলীয়া কথাবোৰ নেচেলাবি কিছু পল কিছু মৰম আমালেও ৰাখিবি এই নিশা লগ হলো আমি শৈশৱৰে বন্ধু বুকুতে আছে আমাৰ সীমাহীন আশা বহু বাজিছে মোহৰ শিঙা মন ৰিঙা ৰিঙা চেনেহিক নেপালে বাজিব ৰণৰ শিঙা ধিনিকি 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 ধিন্দাও বাজিছে ঢোলৰ মাত টিহিটি 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 কৰি শুনিছো পেপাৰ মাত ধিনিকি 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 ধিন্দাও বাজিছে ঢোলৰ মাত টিহিটি 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 কৰি শুনিছো পেপাৰ মাত ধিনিকি 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 ধিন্দাও বাজিছে ঢোলৰ মাত টিহিটি 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 কৰি শুনিছো পেপাৰ মাত তাৰমানে কি গাঁৱত এতিয়া ৰাখিলে চলি আছে চালা কিবা খং উঠিব এফালৰ পৰা কোবাই যাম আকৌ কুল ৰাহুল কুল
ইমান গৰম হোৱাৰ কোনো প্ৰয়োজন নাই তই এটা কথা মনত ৰাখ হাৰিছে মাছ বিলত আছে গতিকে আমাৰ যেতিয়াই মন যায় তেতিয়াই ধৰিব পাৰিম কিন্তু সেই বুলিতো আমি বেছি পানী শুকুৱালে ৰৈ থাকিব নোৱাৰিম কিবা খং উঠিব বিলত বম দি দিম পালে পুঠি খলিহনা যি আছে ঢেৰ পুঙা দিব বাপে আৰে ভাই পুৰহৰ খং ভগাধাৰিত জাৰি কি লাভ হ'ব আৰু দুদিনমান বাট চাওঁ ৰহ তাৰ পাছত দেখা যাব ক'ৰ পানী ক'ত যাব ৰাজদা আপোনাৰ বাৰু আমাৰ গাঁওখনেই ভাল লাগিছেনে নে গাঁৱৰ মানুহবোৰো ভাল লাগিছে গাঁওখন ভাল লগা মানেতো গাঁৱৰ মানুহবোৰো ভাল লাগিব দিয়াচোন তাৰ মাজতো কাৰোবাক ভাল লাগিব পাৰে নহয় আপোনাৰ বাৰু কাকো ভাল লগা নাইনে আমি নহ'লে অলপ ফুৰি আহোঁ ব'লা কথাটো অৱশ্যে বেয়া নহয় কিন্তু আমি ইয়াত অকলে একো নহয় বহ আমি আহি আছোঁ বহ দেই বাই বাই তুমি আজিও মোৰ লগত সহজ হ'ব পৰা নাই নেকি মানে ঠিক মই বুজিব পৰা নাই নে তুমি বুজিও নুবুজা ভাও ধৰিছা আচলতে আমি গাঁৱলীয়া ছোৱালী যে গাঁৱৰ চুকত বাস কৰোঁ সেইবাবে হয়তো তুমি চাগে বুজিব চেষ্টা কৰা নাই গাঁও বা চহৰৰ কথা নহয় বৰ্ণালী তাৰ মানে মই দেখিবলৈ বেয়া মই জানো সেই বুলি ক'লোঁ তুমি বহুত ধুনীয়া তোমাৰ দৰে এজনী ধুনীয়া ছোৱালীৰ প্ৰেমত পৰিবলৈ সকলোৱে মন কৰিব দিয়াচোন কিন্তু মই তোমাক ভাল পাই পেলাইছোঁ ৰাজদা কিন্তু এইটো মোৰ বাবে সম্ভৱ নহয় কিয় সেইবোৰ বহুত কথা বৰ্ণালী আজি নকওঁ ব'লা আমি এতিয়া গৈ থাকোঁ সন্ধিয়াও নামিবৰ হ'ল এতিয়া বহুত বাকী কোৱা না ৰাজদা কি কথা আছে আজি নহয় মই বাৰু তোমাক এখন চিঠিত লিখি সকলো জনাম সঁচা 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 বৰ্ণালী সঁচা ব'লা আমি এতিয়া গৈ থাকোঁ এইখনো ভাল লাগিছে ন এই কবিহে ভাল লাগিছে চাওঁ 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 মাৰক যে অলপ সহায় কৰি দিব পৰা নাই ইয়াত আড্ডা মাৰি আছো শাক পাচলিবোৰ দেখোন কাটিয়ে আহিছো মায়ে খালি বনাবহে লাগে আপোনাৰ যদি ইমান বেয়া লাগিছে আপুনি দেখোন মাক সহায় কৰিব পাৰে ন বা পঢ়া শুনাটো অধপূৰ্ণাই গলিয়েই মুখখন কিন্তু ঠিক বজাবলৈ শিকিলি আহক আজি ককাই তহঁতক দুপিটনমান দিয়াই আছো কি হৈছে দাদা নাই ইহঁতৰ লগত অলপ ধেমালি কৰি আছো ঐ ভণ্টি তোৰ পঢ়িবলৈ নাই এইমাত্ৰ তাই পঢ়ি আহিছে তুমিয়ে কৰিলা লাই দিদি শেষ কৰিলা সিহঁতক কি হ'ল ভিজা মেকুৰী হৈ গলা যে ভিজা মেকুৰী বা কোনোবা আহিছে ৰাস্তা আহিছে যেন পাওঁ দেউতা এয়া ৰাজদা নমস্কাৰ আহা বহা নামটো আজি 10 দিনৰ পৰা শুনি আছো পিছে আজিহে দেখা দেখি হৈছো ৰাজ বা কোনজন হয় ময়ে ৰাজ আৰু এওঁ মোৰ বন্ধু কাজু ৰাজ পালাহি হয় পালোহি মই জাষ্ট অলপ আগতে পাইছোহিয়ে আৰু ভণ্টি তই যাচোন মাক অলপ সহায় কৰি দেগে
মই গৈছো ৰাজদা বহাচোন ভণ্টিয়া পিছে আমাৰ ল'ৰা ছোৱালীবোৰে তুমি শিকোৱাৰ দৰে পাৰিছেনে? পাইছে দুজনমানতো সাংঘাতিক অভিনয়ৰ দক্ষতা আছে দাদা ৰাজদাহঁতক লৈ আহ আকৌ ভাত হ'ল নহয় গৈছো বলচোন ঠিক আছে যোৱা তোমালোক যোৱাচোন কিয় আপুনি নাযায় নি মোৰ অলপ পিছে পৰে হ'ব আহা বল হে কৃষ্ণ দামোদৰ বঢ়িয়া হৈছে চাওঁ কেইটামান ভাত দিওঁ দিয়া তোমাক দিওঁ কেইটামান তোমাক দিওঁ নালাগে হ'ব হ'ব বাৰু মা ৰাজদাক আৰু অলপ দিয়া আকৌ কি হে কাজু দাই লাজ কৰিছে যেন পাওঁ তুমি ঠিকেই কৈছা ইয়াৰ বৰ লাজ হ'ব তই মনে মনে খাই থাকচোন দাদা তোক কিবা দিওঁ নেকি হ'ব দে নালাগে মোক মই উঠো হা হোৱা তুমি উঠিলাই দেখোন হ'ব মা বহুত খালো আৰু ঠিক আছে উঠা উঠো উঠিলাই যে সৰুমাজনী যোৱাচোন তুমি ৰাজদাক তামোল দিয়াগৈ হ'ব মা তোমাক দিওঁ কিবা নালাগে বৰমা ভণ্টি তই নাযাওঁ কিয় ঐ পোৱালি অসমীয়াত নাই নেকি প্ৰথম কথা মোৰ নাম পোৱালি নহয় মোৰ নাম লালু দ্বিতীয় কথা মোৰ মালিকৰ নাম ভদিয়া তেওঁ ভিতৰত আছে কিবা লাগিলে মোক ক মই দিম বাকী কিন্তু নচলিব ঐ তই কাৰ আগত লেভেল ফালিছ বে কুল ৰাহুল কুল ঐ যা তোৰ মালিকক মাতগে হৰিয়াকাই আপুনি সেই ল'ৰাকেইটাক কৈ দিব গাঁৱত নাটক শিকাবলৈ আহিছে নাটক শিকাব ৰাসলীলা গাঁৱত নচলিব এই ৰচোন তই যে মোক এতিয়া অসমীয়াত কথাষাৰ কলি সিহঁতকেইটা মোৰ মোমাই ফালৰ নে অসমীয়াত শহুৰৰ ফালৰ হা একো নহয় যদি আপোনাৰ ঘৰত কিয় ৰাখিছে অসমীয়াত তোক কিয় ৰাখিছো সেইটো আমাৰ কথা তাত মাত মাতিবলৈ তহঁত কোন গাঁৱৰ ল'ৰাবোৰে ভাল কাম এটা কৰিবলৈ লৈছে তাত তহঁতে সহযোগ কৰিব ইয়াৰ লেকচাৰ শুনি থাকিবলৈ সময় নাই বল বাটত সিহঁতক লগ পাম নহয় বল কি কলি অসমীয়াত একে ভুকুৱে মাৰিম কথা কবলৈ আহিছে হা তুমি আকৌ অসমীয়াত বাহিৰলৈ কিয় আহিলা বাও তোৰ ভাগতে কিবা এটা বস্তুৰ মোৰ ওচৰত আছে তই বাৰু কেনেবাকে মোৰ হাঁচি তোৱা পইচা কেইটা পোৱা নাইতো নাই লোৱা মই তোৰ পইচা কিন্তু এতিয়া তই মোক যে নিজেহে পইচা দিব লাগিব চৰ চিনি পাও আৰু তই এইখন চিনি পাও এইখন যে ৰাজদাই মোক তোক দিবলৈ দি থৈ গৈছে দে পইচা দে আগত পইচা দে বৰ বেয়াও তই ল বা কি হল তই সেইখন নপঢ়িলি যে মই পঢ়ো বা নপঢ়ো তোক কিয় লাগে আৰু এইখনত কি লিখা আছে মই জানোৱে কি লিখা আছে নো তাত লিখা আছে মই অমুকটো ভাল পাওঁ মই তমুকটো ভাল পাওঁ আৰু বহুত কিবা কিবি পিছে সেইবোৰ তোক কিয় লাগে এতিয়া শুই থাক গৈ যা সময়ো বহুত হ'ল যা
ঐ কঁঠাল পকিল বুজিছ তই চিঠিত লিখা কাপোৰযোৰকে পিন্ধি আহিছে কেতিয়া পালাহি এঘণ্টামানেই হ'ল আৰু দিয়া তুমি চিঠিখন পঢ়িলা পঢ়িলোঁ এবাৰ নহয় 2-3 বাৰ পঢ়িলোঁ সঁচা সঁচা